আজি এটা বেলেগ বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ। সেইটো হৈছে হিন্দু ৰাষ্ট্ৰ। হিন্দুস্তান হিন্দু ৰাষ্ট্ৰ হ'ব লাগে। সেইটো কাৰণে RSS বা অন্য দল সংগঠনে বহুত চেষ্টা কৰি আছে, আৰু সেইটো আমি জানো কিমান চেষ্টা কৰি আছে। কোনোবাই মুখৰ পৰা ওলাই দিয়ে আৰু কোনোবাই মুখৰ পৰা নোলায়, কিন্তু তলে তলে সকলোৱে চেষ্টা কৰি আছে। কিন্তু হিন্দু ৰাষ্ট্ৰ বনাব হ'লে চাৰিটা বস্তু জৰুৰী। চাৰিটা বস্তু মানে 4 জায়গাত বিলটো পাছ কৰাব লাগিব, কানুন বিলটো পাছ কৰাব লাগিব। সেইটো হৈছে প্ৰথম লোকসভা। লোকসভাত 543টা সিট আছে। 543টা সিটৰ ভিতৰত আপোনাৰ বিলটো লোকসভাত পাছ কৰাবলৈ হ'লে 362 সিট লাগিব। 362টা সিট এক পক্ষৰ লাগিব, তেনেহ'লে বিলটো পাছ হ'ব। যেতিয়া 362 জনে কৈ দিব যে হয় এই বিলটো পাছ হ'ব লাগে, হিন্দু ৰাষ্ট্ৰ হ'ব লাগে, তেনেহ'লে কি হৈ যাব, বিলটো লোকসভাত পাছ হৈ যাব। কিন্তু বিজেপিৰ হাতত এতিয়া 334 মানে 28টা সিট কি আছে, এতিয়াও কম আছে। সেইটো কাৰণে লোকসভাত বিলটো পাছ কৰাবলৈ সিহঁতৰ ক্ষমতা হোৱা নাই। যেতিয়া ক্ষমতা হৈ যাব তেতিয়া পাছ কৰাই দিব। দ্বিতীয়, যেতিয়া লোকসভাৰ পৰা বিলটো পাছ হৈ যাব, দ্বিতীয় পৰ্যায় হৈছে ৰাজ্যসভা। ৰাজ্যসভাত সিট হৈছে 245। 245 সিটৰ পৰা কমচে কম 164টা সিট লাগিব এই বিলটো পাছ কৰাবলৈ হ'লে। এতিয়া বিজেপিৰ হাতত আছে 84টা সিট। 84টা সিট মানে সিহঁতে বিল পাছ কৰাবলৈ ক্ষমতা এতিয়া হোৱা নাই, কিন্তু সিহঁতে চেষ্টা কৰি আছে বিল কেনেকৈ 164 সিট হৈ যায়। এইটো বহুত সিহঁতে অত্যন্ত চেষ্টা কৰি আছে। আৰু সেইটো কাৰণে এতিয়া মুছলমানকো কেনেকৈ সিহঁতে নিজৰ হাতত ল'ব সেইটো চেষ্টা কৰি আছে। মুছলমানক ফুসলাই কি কৰিব, নিজৰ দল সংগঠন ল'ব আৰু মুছলমানে ভোট কৰিব, আৰু সেইটো ভোট দি সিহঁতে কি কৰিব, ৰাজ্যসভাত লোকসভাত বিল পাছ কৰিব। তৃতীয় পৰ্যায় হৈছে এছেম্বলি। এছেম্বলি জানে 29টা। 29টা এছেম্বলিৰ পৰা যদি বেছিভাগ এছেম্বলিয়ে কৈ দিয়ে যে এই বিল হিন্দু ৰাষ্ট্ৰ হ'ব লাগে, এই বিলটো পাছ হ'ব লাগে, মানে বেছিভাগ মানে 15টা। যদি 15টা এছেম্বলিয়ে এইটো কৈ দিয়ে যে বিল পাছ হ'ব লাগে, তেনেহ'লে এই বিলটো কি হৈ যাব, পাছ হৈ যাব। এই বিল পাছ হোৱাৰ পিছত তাৰপিছত চতুৰ্থ যেটো পৰ্যায় আছে সেইটো হৈছে ৰাষ্ট্ৰপতি। আৰু আপোনালোকে জানে যে ৰাষ্ট্ৰপতি প্ৰত্যেকটা দলে তাৰ নিজৰ ৰাষ্ট্ৰপতি বনায়। নিজৰ ৰাষ্ট্ৰপতি মানে নিজে পছন্দ কৰি কি কৰে, ৰাষ্ট্ৰপতি বনায় নিজৰ। সেইটো যে নিজে সিহঁতে যেটো কানুন বনাব সেইটো কানুন কি হৈ যাব, ইয়াত পাছ হৈ যাব। নিজৰ ৰাষ্ট্ৰপতি বনায়, এইটো কোনো চিন্তাই নাই যে সিহঁতে যেটো ক'ব সেইটো ৰাষ্ট্ৰপতি পাছ কৰি দিব, এনেকুৱা হ'ব পাৰে। তো চতুৰ্থ পৰ্যায় হৈছে ৰাষ্ট্ৰপতি। যে ৰাষ্ট্ৰপতিয়ে তাৰপিছত এই 3 জায়গাৰ পৰা পাছ হোৱাৰ পিছত যদি ৰাষ্ট্ৰপতিয়ে কি কৰে, বিলটো সাইন কৰি দিয়ে, তেনেহ'লে এইটো কানুন হৈ যাব। এইটো হৈছে হিন্দু ৰাষ্ট্ৰ পৰ্যায়। এতিয়া যদি আমি বুজি নাপাওঁ এই বস্তুটো, বিজেপি বা যিকোনো সংগঠনে আমাক যদি বেহলাই ফুসলাই এইটো কৈ দিয়ে যে বহুত ভাল হ'ব, আমাক ভোট কৰা, এই বস্তুটো যদি কৈ দিয়ে আৰু আমাক যদি বেহলাই ফুসলাই কি করে সিহঁতে নিব পাৰে, তেনেহ'লে ইনশাল্লাহ আমাৰ ভোট সিহঁতে লৈ আমাৰ গলাত ছুরি লাগাব, এইটো হ'ব। সেইটো কাৰণে আমাৰ অত্যন্ত জৰুৰী হৈছে যে আমি কি পৰ্যায়ে চলিলে এই ৰাষ্ট্ৰটো সেকুলাৰ ৰাষ্ট্ৰ চলিব পাৰে আৰু হিন্দু ৰাষ্ট্ৰৰ পৰা বচাব পাৰোঁ, সেইটো চিন্তা আমাৰ বেছি অত্যন্ত জৰুৰী। আৰু প্ৰত্যেকজন সকলোৱে একত্ৰিত হ'ব লাগিব, একত্ৰিত হৈ এক জায়গাত ভোট কৰিব লাগিব। আৰু সেইটো আমি ক'ত ভোট কৰিম সেইটো নিজে নিজে চিন্তা কৰি, যে ভোট যে বিভাজন হ'ব নালাগে, কোনো ভোট বিভাজন হ'ব নালাগে। আৰু চাহে সেই কি হোক, এছেম্বলি ইলেকশ্যন হোক বা ৰাজ্যৰ ইলেকশ্যন হোক বা পঞ্চায়ত ইলেকশ্যন হোক, ভোট বিভাজন হ'ব নালাগে।